হেৰা মৰমৰ জোনবাইজনী, ভালে আছানে তুমি? বহুদিনেই পাৰ হ'ল তোমাৰ লগত কথা নপতা। তোমাৰ শীতল ছাট জীৱনৰ সমীকৰণৰ ভাগ বতৰা কৰা। তুমি পিছে মোক বেয়া পাই থকা নাইতো? কাৰণ তুমিতো জানাই মিছা আশা আৰু প্ৰতাৰণাৰ সাগৰত হাবুডাবু কৰি পোৱা যন্ত্ৰণা কিমান। নিজৰ সকলো উজাৰি বিশ্বাস কৰাৰ পৰিণামত অবিশ্বাস পোৱাৰ বেদনা কিমান। এৰা, মনত আছেনে তোমাৰ? তোমাৰ ছাট জিৰণিলৈ কিমান দিন যে কৰিছিলোঁ বাৰ্তালাপ, তোমাক সাক্ষী কৰিয়ে যে কৰিছিলোঁ জীৱনৰ খতিয়ান। মনত আছেনে তোমাৰ মৰমৰ জোনবাই? তোমাৰ দেশলৈ নিব বুলি যে মোক দিছিল তেওঁ কথা। তোমাক সাক্ষী কৰি মোক লৈ লিখা তেওঁৰ কবিতাত আছিল যে কিমান উৎসাহ, কিমান আৱেগৰ হেতাও পৰা। কিন্তু সময়ৰ বিগলিত পথত পাম যে হৃদয়ৰ অযুত ব্যথা। ভবা নাছিলোঁ মই তোমাৰ আৰু মোৰ দৰে আৰু কতজনৰ লগত যে তেওঁ খেলিছিল প্ৰতাৰণাৰ খেল। মিছা আৱেগবোৰ আৰু মৰমবোৰ দেখুৱাই বুজা নাছিলোঁ মই। সেয়া যে আছিল মোৰ জোনবাই ভাল পোৱা দাদাজন, নিঃসংগ বাঁহীৰ সুৰত মতলীয়া হৈ বিচাৰি ফুৰা কোনোবা আপোনজন। মনত আছেনে বাৰু মৰমৰ জোনবাইজনী? সেই পুতলাজনী আৱেগহীন নিৰ্জীৱ পুতলা নহয়, আৱেগপ্ৰৱণ আৰু মমতাময় পুতলাজনী, যাৰ বাবে আমাক তেওঁ পাহৰিছিল, যাৰ প্ৰেমৰ ৰাগীত মতলীয়া হোৱাৰ বাসনাত তেওঁ দেখুৱাইছিল ব্যস্ততাৰ নানা অজুহাত। হৃদয়ৰ মণিকোঠাত সাঁচি ৰখা অনুভৱবোৰৰ বাবে তেওঁ যে নাছিল তেতিয়া প্ৰতিবাদ। ময়োতো হৈছিলোঁ সেই আৱেগৰ মাধ্যম, মৰমৰ সৰাপাত বুটলি উষ্মাৰ শিহৰণত হৈছিলোঁ আৱেগৰ পৰিমাপক। কিন্তু তাৰ পৰিণতি মোৰ কল্পনাতীত। দিন পাৰ হৈ মাহ হ'ল, মাহ গুচি বছৰ হ'ল। তুমিতো জানাই তাৰ পিছত কি অঘটন হ'ল। মৰমৰ পুতলাজনীৰ অভিমানত বন্দী হৈছিল তেওঁ, হৃদয়ংগম কৰিছিল অহৰহ প্ৰেমালাপ। কিন্তু সেয়াও যে আছিল মাথো এক অভিনয়, জীৱনৰ অংক জংকপংকৰ খেলৰ দৰে এক সমিধানবিহীন প্ৰশ্নৰ বলয়। তোমাৰ আৰু মোৰ যিদৰে হেৰাই গৈছিল সমগ্ৰ সত্তা, ক্ষয় হৈছিল এদিন পুতলাজনীৰো অভিমান। পৰিত্যাগ কৰিছিল তাই এলান্ধুময় অনুভৱৰ মৰীচিকাবোৰ। কিয়নো ছিগি গৈছিল তেতিয়ালৈ অভিনয়ৰ বান্ধোনেৰে জীপাল ৰখা সম্পৰ্কৰ মেৰপাকবোৰ। সেয়া যে আছিল মোৰ জোনবাই ভাল পোৱা দাদাজন, নিৰ্জনতাৰ কোলাহলত বিষণ্ণ হৈ পৰা অচিনাকি আপোনজন। আৰু ক'ব নোৱাৰিম কিমানৰ সতে খেলিছিল তেওঁ আৱেগৰ বিষাক্ত খেলখন। কিমান যে চকু পানী টুকিলোঁ অহৰহ তেওঁৰ বিষাদলগ্ন ক্ষণত। তেওঁ যে নাছিল সেইবোৰৰ কোনো আক্ষেপ। হেৰা মৰমৰ জোনবাইজনী, তুমি হয়তো মোক বেয়া পাইছা। তোমাৰ অসীম প্ৰেৰণা মোৰ পোহৰ আৰু আশাৰ জোনাক সানিও কৰিব নোৱাৰিলোঁ তেওঁ মৰমৰ উপযুক্ত। নোৱাৰিলোঁ তেওঁক আৰু ক'ব বিশ্বাসৰ পাত্ৰ। তেওঁৰ সান্নিধ্যৰ সোঁৱৰণ এতিয়া মাথো এক ৰূপকথা, পয়োভৰ য'ত আৰ্তজনৰ তিক্ততা।
সকলো চলাহী কথাৰ উৰ পেলাই চানি ধৰিলে এতিয়া হৃদয়ত মাথো এক ৰিক্ততা। নহয় যে তেওঁ এতিয়া মোৰ আপোন, আছিল যে সেয়া অতি বেয়া সপোন। অ' মোৰ জোনবাইজনী, মোৰ মনৰ ব্যথা তুমিতো বুজিবা। মোৰ সেমেকা অনুভৱৰ খবৰ ল'বলৈ তুমি পিছে ধৰালৈ আহিবা। দুয়ো নিবিড় এনাজৰীৰে কথা পাতিম সেই বিষাক্ত সময়বোৰৰ বিষয়ে। সময়ৰ বলুকাত খোজ পেলোৱা সেই মায়াজালৰ কৰিম খতিয়ান। প্ৰয়োজনৰ তাগিদাত য'ত গঢ়ে সম্পৰ্ক আৰু চলনাৰ অবিৰত য'ত ডুবে এই সম্পৰ্ক। এতিয়া যে সকলো আধৰুৱা, মায়াৰ জোনাক গুচি সকলো হৈ পৰিল ফৰিং ফুটা। এতিয়া যে হ'ব নোৱাৰে তেওঁ মোৰ জোনবাই ভাল পোৱা দাদাজন, কাৰণ এতিয়া যে মুক্ত মই প্ৰতাৰণাৰ মকৰা জালৰ পৰা, অভিনয়ৰ মেৰপাকৰ পৰা আৰু মিছা অভিমানৰ আবেগৰ বন্দিত্বৰ পৰা। কিন্তু হয়তো আৰু নোৱাৰিম কৰিব কাকো বিশ্বাস, নোৱাৰিম মৰমৰ এনাজৰীত নিজকে সপিবলৈ। ভাবিলেও মন মোৰ হৈ পৰে গধুৰ, হ'ব যে নোৱাৰে কাহানিও আৰু কোনো মোৰ জোনবাই ভাল পোৱা দাদাজন।